আমাৰ 2 নম্বৰ চেঙাপাৰা যুৱ সমাজে এইবেলি অনুষ্ঠিত কৰে ৰঙালী বিহুৰ অস্থায়ী মঞ্চ ইমান ধুনীয়াকৈ বনাইছে ইয়াত মানে লাইটখিনিৰ বাহিৰে না বাকী আৰু কোনো ধৰণৰ কৃত্ৰিমতা নাই ইয়াত সকলোখিনি বাঁহ আৰু মানে তামোল গছেৰে বা এইবিলাক খেৰেৰে বনাইছে ইমান ধুনীয়াকৈ বনাইছে তাতোকৈ তেওঁলোকে ইমান ধুনীয়াকৈ এখন প্ৰদৰ্শনী বনাইছে তালৈকে আপোনালোকক লৈ যাম এতিয়া ঠিক আছে আৰু তাত মানে আমাৰ বৰ্তমান সমাজত কিছুমান নোপোৱা বস্তু মানে যিবিলাক আগতে আমাৰ ককাৰ দিনত ব্যৱহাৰ হৈছিলে সেইবিলাকো মানে এতিয়া তেওঁলোকে কৰাৰ পৰা মানে বিচাৰি আনি সজাই ৰাখিছে আৰু কিছুখিনি বস্তু বেছিখিনি বস্তু আৰু এতিয়াও ব্যৱহাৰ হৈ আছে তথাপি কিছু বস্তু এনেকুৱা আছে গতিকে এতিয়া আমি দেখুৱাই নাছিলোঁ ঠিক আছে আমি এবাৰ তাতে আপোনালোকক লৈ যাওঁ আৰু তাৰ সন্মুখৰ ভাগটো এনেকুৱা ধুনীয়াকৈ সজাইছে তাতে প্ৰথমতে আপোনাৰ দেখা পাব আমাৰ ইয়াত বিহু কেইটা আৰু কি বিহু এই গোটেইখিনি বৰ ধুনীয়াকৈ তেওঁলোকে মানে তাত অংকন কৰিছে আমাৰ বিহু 7টা বিহু আৰু তাৰপিছত এইবিলাক চব বাঁহেৰে বনাই আনিছে তেওঁলোকে আৰু তাৰ চাৰিওচাইডে বাঁহেৰেই বনাইছে আৰু মই বাৰু ভিতৰলৈ যাই লওঁ তাতে খেতিৰ বিভিন্ন ঘৰুৱা সামগ্ৰী আছে ঠিক আছে গোটেইখিনি আপোনালোকক দেখাম বৰ ধুনীয়াকৈ ওলাইছে এইটো গোটা পাহাৰটো হলুঙা বুলি কয় যিটো আপোনাৰ খেতি পথাৰত লাগে আৰু এক মানে বাঁহডাল ফালি উলিয়াই এইটো আপোনাৰ বিৰিয়া বুলি কয় এইটো আপোনাৰ চেপা হয় এইবিলাক বাৰু বৰ্তমান এতিয়াও ব্যৱহাৰ হৈ আছে বাৰু নেক্সট আহিছে নাঙল এখন ঠিক আছে আৰু আপোনাৰ নাঙলৰ এই অংশটোক আপোনাৰ জুৱলি বুলি কয় আৰু যিডাল মাৰি থাকে এইডাল আপোনাৰ জিলা মাৰি বুলি কয় আৰু এই নাঙলৰ মুঠিটো হয় আৰু তলফালে আপোনাৰ নাঙলৰ যিটো অংশ এইটো আপোনাৰ মাটি খান্দিবলৈ ব্যৱহাৰ কৰে এইটো ফাল বুলি কয় লোহাৰ হয় আৰু এইডাল আপোনাৰ কাইটিয়া গছৰে বনোৱা হয় এছাৰি আমাৰ যিটো গৰু কোবাবলৈ ব্যৱহাৰ কৰা হয় এইটো দোন হয় যিটো আমাৰ বিয়া সভাত ব্যৱহাৰ হয় মানে আখৈ চাখৈ ৰাখিবলৈ এইটো আপোনাৰ পলো দেখিছে এইবিলাক বস্তু বাৰু আছেই কিছু বস্তু আছেই আৰু এইডাল আপোনাৰ জবকা হয় এইটো আপোনাৰ খেতি পথাৰতে ব্যৱহাৰ কৰা হয় এতিয়া ইয়াতে বঢ়িয়াকৈ লিখা হৈছে আই লাভ 2 নম্বৰ চেঙাপাৰা বুলি আৰু তলত যে দেখিছে আপোনালোকে চিলবিলাক এইবিলাক আগতে মানে আগৰ দিনত মানে বিহুত ট্ৰফি আৰু আজিকালি ট্ৰফিৰ দৰে ব্যৱহাৰ হৈছিলে ঠিক আছে এইবিলাক 90 চনৰ 90 চনৰ বা তেনেকুৱা সময় হয় এইটো আপোনাৰ কইনা আপোনাৰ আগতে যে কইনাক উঠাই লৈ গৈছে দোলা হয় ইমান ধুনীয়াকৈ ৰাখিছে আৰু এই এতিয়াও মানে ইমান ধুনীয়াকৈ আছে এইটো মানে মানুহ উঠিব পাৰি এতিয়াও সেইটো আপোনাৰ জাতি হয় ঠিক আছে এইবিলাক বাৰু কিছু বস্তু আছে আমাৰ ঘৰে আছে এইবিলাক এখন আপোনাৰ বৰপিৰা হয় যিখন দৰাক বহিবলৈ দিয়া হয় বিয়াৰ দিনাখন ঠিক আছে এতিয়া নেক্সট কৈছোঁ এইফালে আপোনাৰ ছাইডতে এইটো এটা পলো ৰাখি থৈছে আৰু এইটো আপোনাৰ গৰু গাড়ী বা ম'হৰ গাড়ী মানে চকা হয় ঠিক আছে এতিয়াতো এইবিলাক বস্তু নোহোৱা হৈছে তাৰপিছত এতিয়াতো পলো হয় তো বেলেগ ধৰণৰ পলো হয় নেক্সট এতিয়া ছাইডতে ৰাখি থৈছে আপোনাৰ এইটো জাকৈ আৰু খালৈ ৰাখি থৈছে ঠিক আছে এইবিলাক বাৰু আমাৰ গাঁৱত এতিয়াও আছে ঘৰে নাই মানে ঘৰে থকা বুলি ক'লেও ভুল নহয় সকলোৰে ঘৰত আছে আপোনাৰ নেক্সট এখন ডলা এখন থৈ দিছে ঠিক আছে নেক্সট এখন আপোনাৰ যিটো মানে এইটো আপোনাৰ নিক্সা বুলি কওঁ আমি ঠিক আছে এতিয়া আপোনাৰ এখন লাহনি বুলি কয় লাহনি যিখন আমাৰ পথাৰত পানী সিঁচিবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে এইখন আপোনাৰ ৰইনা বুলি কয় আমাৰ ঠাই ভেদে বেলেগ নাম হয় বাৰু তাৰপিছত আপোনাৰ নেক্সট আহিছে এইখন মানে ডলাই হয় বাৰু এখন সৰু চাইজৰ হয় তাৰপিছত নেক্সট আহিছে আপোনাৰ সেইডাল মৈ টানিবলৈ ব্যৱহাৰ কৰা সেইটো নামটো মই পাহৰিছোঁ বাৰু আমাৰ মৈখনো ওচৰতে আছে আপোনাৰ পথাৰত ব্যৱহাৰ হয় ঠিক আছে আৰু সেইখন মৈ বুলিয়েই কোৱা হয় মাটি মানে সমান কৰিবলৈ বা হাল বোৱাৰ পিছত চপৰা ভাঙিবলৈ ইউজ কৰা হয় তাৰপিছত নেক্সট আপোনালোকক দেখুৱাইছোঁ এইডাল সিকিয়া বুলি কয় ঠিক আছে সিকিয়া বুলি কয় তাৰপিছত আৰু আপোনাৰ আছে এখন কুলা হয় আমাৰ ঘৰত ধান চাল চাৰিব মানে ঠিক কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰপিছতে আপোনালোকে নেক্সট আহিব এইটো আপোনাৰ উপনা বুলি কয় মৰণা মাৰোঁতে ব্যৱহাৰ হয় একচুৱেলি এখন আমাৰ ভাৰ হয় ভাৰ বুলি কওঁতে আপোনাৰ যিডাল মানে মাৰি ব্যৱহাৰ কৰা হৈছে তাক আপোনাৰ এইটো বিৰিয়া বুলি কয়
আমাৰ গাঁৱলীয়া ভাষাত এইটো বাংকা বুলি কয় ঠিক আছে এতিয়া আপোনালোকক এই আগৰ দিনত যেনেকুৱা ট্ৰফি হিচাপে ব্যৱহাৰ হৈছিল এতিয়া বাৰু দেখিবলৈ পোৱা নাযায় আৰু আমাৰ আগৰ 2 নম্বৰ চেঙাপাৰা বিহু দলে তেওঁলোকে যেতিয়া মানে এইবিলাক পুৰস্কাৰ অৰ্জন কৰিছিলে আৰু কোন চনত পাইছিলে বৰ ধুনীয়াকৈ লিখি থৈ দিছে কোন চনত পাইছিলে পুৰস্কাৰবিলাক বৰ ধুনীয়াকৈ সজাই থৈছে ধন্যবাদ